আমি জয় জয়তে আমি ৰণস্পীকো দেবলৈ আমি আহ্বান জনাইছোঁ। যোৱা 11 তাৰিখত এটা বাক্সা জিলাত এটা নটিফিকেশ্যন ওলাইছে ডিঅ'চাৰৰ পৰা, মানে 6খন ব্লকত মানে নটিফিকেশ্যন জাৰি কৰিছে যে এই নটিফিকেশ্যন দেখা পাই আমি মাত্ৰ দেখা পালোঁ কি 6.3 মতে অকল বড়ো মাধ্যমৰ বিদ্যালয়সমূহত দেখা পালোঁ, কিন্তু আমাৰ অসমীয়া মাধ্যম আৰু বেংগলী মাধ্যম আৰু হিন্দী মাধ্যমৰ কোনো নামে নাই। গতিকে আমি মানে এইটো দেখা পাই আমি দুখিত হৈছোঁ, ক্ষোভিত হৈছোঁ, বঞ্চিত হৈছোঁ, লাঞ্ছিত হৈছোঁ আৰু আমাৰ নিৰ্ধাৰণ হৈছে। গতিকে মই এই স্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ, যদি এইটো সঁচাকৈয়ে অকল বড়ো 6.3 মতে বড়ো মাধ্যমটো হয় আৰু অসমীয়া মাধ্যমবিলাক নহয়, তাৰ কাৰণে আমি আমাৰ 14টা সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি এটা সিদ্ধান্ত ল'ম। আৰু ইয়াৰ যদি তেনেকৈ যদি মানে 6.3 মতে অকল মাত্ৰ বড়ো মাধ্যমটোৱে কৰিব গৈ আছে, গতিকে আমি আইনৰ আশ্ৰয় ল'ব লাগিব। গতিকে মই এই সদনৰ পৰা মই ক'ব বিচাৰিছোঁ শিক্ষামন্ত্ৰী মাননীয় ৰণস্পীকো দেৱক, আজি যিহেতু কোকৰাঝাৰত আপুনি আহিব, গতিকে এই 6.3 দফা মতে বৰ্ড একৰ্ড মতে বড়ো মাধ্যমটোৱে মাত্ৰ দেখা পাইছোঁ LPME, কিন্তু আমি অসমীয়া মাধ্যম, বেংগলী মাধ্যম আৰু হিন্দী মাধ্যমটো দেখা পোৱা নাই। তাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। গতিকে এইটো সংশোধন হ'ব লাগে। যদি সংশোধন 3 দিনৰ ভিতৰত সংশোধন কৰক, আৰু সংশোধন নকৰালৈকে এইটো স্থগিত ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ যিহেতু প্ৰমোদ বৰাই 10 তাৰিখতো কৈছে যে বিটিআৰ অঞ্চলত থকা সকলো ধৰণৰ মাধ্যমবিলাক মানে আমি প্ৰভিন্সিয়েলাইজ কৰিম, এইটো মানে কৈ আছে। আমাৰ লগত ভিডিঅ'টোও আছে আৰু কিছুমান ডকুমেণ্টো আছে, আৰু বড়ো একৰ্ডত যিবিলাক মানে চুক্তি কৰা হৈছিল সেইবিলাকো আমাৰ লগত তথ্য আছে। গতিকে আমি অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনটোৰ পৰা আমি গৰিহণা দিছোঁ। আৰু যদি এনেকৈ গৈ থাকে তেতিয়াহ'লে বিভাজনৰ সৃষ্টি মানে হ'ব। বিভাজনৰ সৃষ্টি হ'লে তেতিয়াহ'লে তাৰ কাৰণে দায়ী অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ দায়ী হ'ব। হয়, আজি আমি অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি বৰ দুখেৰে আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক কাতৰ আহ্বান কৰিব বিচাৰিছোঁ। যোৱা 11 তাৰিখত বাক্সা জিলাৰ পৰা যিটো অৰ্ডাৰ দিছে, এইটো আমাৰ পৰিলক্ষিত হৈছে আৰু অৰ্ডাৰখন আমাৰ হাততে আছে। আৰু বিটিআৰ চুক্তিখনো মোৰ তাত আছে। বিটিআৰ চুক্তিৰ 6.3 নং দফাত স্পষ্টকৈ লিখা আছে, গভৰ্ণমেণ্ট অফ আছাম উইল ইনিচিয়েট মেজাৰ্ছ টু প্ৰভিন্সিয়েলাইজ নাম্বাৰ 1 স্কুল এণ্ড কলেজেছ ইষ্টাব্লিছড ইন BTAD এণ্ড 2 নম্বৰ Bodo medium schools outside BTAD as per special need and requirement. The state gov will also take measures to appoint lecturers in Bodo departments in colleges outside BTAD as a special consideration. ইয়াত স্পষ্টকৈ লিখা আছে 6.3 নং দফাৰ 1 নম্বৰত এইটো লিখা আছে যে BTAD অঞ্চলৰ সকলো বিদ্যালয়, ইয়াত কোনো মিডিয়াম উল্লেখ কৰা নাই। কিন্তু আমি হতভম্ব হৈছোঁ, যোৱা 28 জুলাইত কাহিলীপাৰাৰ পৰা এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আমাৰ এটা অৰ্ডাৰ, এইটোও আমাৰ তাত আছে, অকল বড়ো মিডিয়ামৰ কাৰণে ডাটাবিলাক কালেক্ট কৰিব দিছে LP আৰু MEৰ ক্ষেত্ৰত। কিন্তু BTAD বা বিটিআৰ অঞ্চলত বিভিন্ন মাধ্যমৰ বিদ্যালয় আছে, অসমীয়া, বেংগলী বা হিন্দী, বিভিন্ন মাধ্যমৰ মাতৃভাষাৰ বিদ্যালয়বিলাক আছে। আৰু বিটিআৰ চুক্তিৰ 6.3 নং দফাৰ 1 নম্বৰত যিহেতু স্পষ্টকৈ কোনো উল্লেখ নাই মিডিয়াম ৱাইজ, এইটো কিহৰ ভিত্তিত অকল বড়ো মিডিয়ামৰ স্কুলৰ ডাটাবিলাক কালেকশ্যন কৰি আছে, এইটো আমি আচৰিত হৈছোঁ। আৰু বিগত দিনৰ হাগ্ৰামা মহিলাৰী চৰকাৰৰ কিছুমান নীতি প্ৰমোদ বড়ো ডাঙৰীয়াও অৱলম্বন কৰিবলৈ গৈ আছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়া বাৰে বাৰে কৈছে যে আমাৰ ইয়াত কোনো জাতিভেদ বা বড়ো অবড়োৰ কোনো কথা নাই, আমি সকলোৱে সমিল মিলি আগবাঢ়িব লাগিব। তেনে ক্ষেত্ৰত যদি এনেকৈ অকল বড়ো মিডিয়ামৰ স্কুলবিলাক লয়, বড়ো মিডিয়াম স্কুল লোৱাৰ আমি বিৰোধী নহয়, এইবিলাকো হ'ব লাগে। কিন্তু লগে লগে বাকী অসমীয়া মাধ্যমকে ধৰি অন্যান্য মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকো একেটা চুক্তিৰ একেটা দফা মতে হ'ব লাগে। আৰু যদি এইটো নকৰি
প্ৰমোদ বড়ো ডাঙৰীয়াৰ মুখত এটা কয় আৰু এই তথ্যই মানে এটা প্ৰমাণ কৰি দিয়ে যে প্ৰমোদ বড়ো দুমুখীয়া নীতি স্থিতি গ্ৰহণ কৰিছে। আমি বড়ো সাহিত্য সভা এপছুৰ লগতো আলোচনা কৰিছোঁ, ইহঁতে আমাৰ লগত সহমৰ্মিতা, ইহঁতে আমাক আশ্বাস দিছে, কিন্তু এই অৰ্ডাৰটো দেখি আমি হতভম্ব হৈছোঁ।